সমূহ মন্দিৰ কমিটি হৈ তাৰ পিছত আমাৰ জলযাত্ৰা ইতিমধ্যে শেষ হৈছে। ইয়াৰ পিছত প্ৰসাদ বিতৰণ কাৰ্যসূচী আছে। তাৰ পিছত 4টা বজাৰ পৰা আজি পুৰাণ মহাযজ্ঞৰ প্ৰথম 2টা ভাগ আজি প্ৰৱচন কৰা হ'ব। তাৰ পিছত ৰাত্ৰি আমাৰ কীৰ্তন আছে। আজি নৱৰাত্ৰ আৰম্ভণি হৈছে, গতিকে মন্দিৰ প্ৰাংগণত নৱৰাত্ৰৰ প্ৰথম দিনা যিখিনি কাৰ্যসূচী সেইখিনি ইতিমধ্যে আৰম্ভ হৈছে। দেৱী ভাগৱত পুৰাণ মহাযজ্ঞ অনুষ্ঠিত কৰা হৈছে। তাক প্ৰবচন কৰিব আমাৰ পণ্ডিত বিশ্বনাথ শাস্ত্ৰীদেৱে সমূহ ভক্তবৃন্দৰ মাজত। গতিকে আমাৰ এই আয়োজনটো বৰ্তমান 9 দিনীয়া। পতাকা উত্তোলন কৰিলোঁ সমূহ মন্দিৰ কমিটি হৈ। তাৰ পিছত আমাৰ জলযাত্ৰা ইতিমধ্যে শেষ হৈছে। ইয়াৰ পিছত প্ৰসাদ বিতৰণ কাৰ্যসূচী আছে। তাৰ পিছত 4টা বজাৰ পৰা আজি পুৰাণ মহাযজ্ঞৰ প্ৰথম 2টা ভাগ আজি প্ৰৱচন কৰা হ'ব। তাৰ পিছত ৰাত্ৰি আমাৰ কীৰ্তন আছে। আজি নৱৰাত্ৰ আৰম্ভণি হৈছে, গতিকে মন্দিৰ প্ৰাংগণত নৱৰাত্ৰৰ প্ৰথম দিনা যিখিনি কাৰ্যসূচী সেইখিনি ইতিমধ্যে আৰম্ভ হৈছে। ইয়াত আমাৰ শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় দেৱালয় প্ৰাংগণত মন্দিৰ নিৰ্মাণ কৰাৰ পিছত আমি শিৱপুৰাণ 11 দিনীয়াকৈ অনুষ্ঠিত কৰিছিলোঁ। তাৰপিছত 2022 চনত আমাৰ দুৰ্গা মন্দিৰ কমপ্লিট হ'ল। ইচ্ছাৰ কাৰণে হওক এইবাৰ অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। আজিলৈকে যিখিনি কাৰ্যসূচী আছিল সফল ৰূপায়ণ হৈ আছে। শ্ৰীমদ দেৱী ভাগৱত কথা জ্ঞান মহাযজ্ঞ অনুষ্ঠিত কৰাৰ মুখ্য উদ্দেশ্য হৈছে বিশ্ব শান্তিৰ উদ্দেশ্য আগত ৰাখি আমি এই মহাযজ্ঞ ইয়াত প্ৰাৰম্ভ কৰিছোঁ।